পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আই। কবি মৃণাল কুমাৰ গগৈ। কবিতাটো প্ৰকাশ পাইছিল দ্বাদশ সংখ্যা 2018 ছেপ্টেম্বৰ মাহৰ গৰিয়সীত। আই। এটা সেউজীয়া পাহাৰৰ পৰা ভৈয়ামলৈ বুলি মোৰ আই এই বাটেৰে নামি আহিছিল। আঠুৱনীয়া বোকাৰে পোত যোৱা সেই বাটটোৰে মেখেলাখন কুচাই মুখত তামোলৰ হেলেঙি বোৱাই খোপাত চাদৰৰ আঁচল আৰি মোৰ আই হাঁহিমুখে আহিছিল। ভূমিকম্পৰ সময়তে আই বিধৱা হ'ল। সেইদিনা আইৰ চকুৰ পৰা এটোপাল চকুলো সৰা নাছিল। কেৱল তেজৰ দৰে ৰঙা হোৱা বেলিটোলৈ চাই আছিল। এতিয়া আইৰ স্কিজোফ্ৰেনিয়া ৰোগ। টোপনি কম। এক জয়াল বৃদ্ধাশ্ৰমত অনাদৃত হৈ আই জীয়াই আছে মুমূৰ্ষু অৱস্থাত। মাজে মাজে এখন ৰঙীন শাৰীৰ আঁচলেৰে নিজৰ কুঞ্চিত মুখখন ঢাকিবলৈ চেষ্টা কৰে। কাৰণ কাষত আইৰ ল'ৰা-ছোৱালীবোৰ নাথাকে। আইয়ে নতুন পোহৰেৰে পোহপাল দিব নোৱাৰে বুলি ডাঙৰ হৈ সিহঁত আঁতৰি গ'ল। কোনোটো হালধীয়া, কোনোটো বগা, কোনোটো নীলা, কোনোটো আকৌ ৰঙা। ওচৰত থাকিও সিহঁত বহুত দূৰৈত। আনকি আইৰ মুখৰ ভাষাটোকে নিশিকিলে সিহঁতে। মাজৰাতি আইয়ে নাতি-নাতিনীবোৰক খেপিয়াই বিচাৰি ফুৰে আৰু মুখৰ ভিতৰতে ভুৰভুৰাই উচুপি উঠে, বোপাইহঁত, মোক এটুপি নিৰ্জন পানী খাবলৈ দে। মোৰ মূৰটো ক'ত? মোৰ ঘৰটো ক'ত? মোৰ দীঘল চুলিকোছা ধুমুহাই উৰুৱাই নিলে নেকি? মোৰ ঢাৰিখন ক'ত? মোৰ মাটিৰ মজিয়া ক'ত? বিজুলী বাতি নহ'লেও হ'ব, নলীনাদ নহ'লেও হ'ব, বাটটো বোকা হৈ থাকিলেও কথা নাই। কেৱল নৈখনক নৈ হৈ বৈ থাকিবলৈ দে। নৈখন মোৰ, নৈৰ পাৰৰ মাটিটুকুৰা মোৰ। মৰা শৱবোৰ পেলাই নৈখন লেতেৰা নকৰিবি। পাহাৰৰ পাৰৰ ধাননিডৰা মোৰ। বাগিচাখন মোৰ নহয়, ধানবোৰ মোৰ। কেৱল সংবিধান মোৰ নহয়। এদিন এটা সেউজীয়া পাহাৰৰ পৰা মোৰ আই এই বাটেৰে আহিছিল। ধন্যবাদ।